হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি মই ভিডিঅ'টো কি লৈ আহিছোঁ আপোনালোকে চাগে ভিডিঅ'টো প্ৰথমতে দেখি অকমান অনুমান কৰি লৈছেই আজি মই আপোনালোকৰ ওচৰত নিমখত দি থোৱা নেমু টেঙা আচাৰ আৰু ইয়াৰ গুণাগুণ সম্পৰ্কে অকণমান কথা পাতো বুলি এটা সৰু ভিডিঅ' লৈ আহিছোঁ আৰু এই নিমখত দি থোৱা গুলনেমু কেইটাৰ কাৰণে মই প্ৰায় 12টামান গুলনেমু লৈ লৈছোঁ ইয়াত পকা গুলনেমু কেইটামানো আছে আৰু কেইটামান হেউজীয়া হৈ আছে যদিও নেমু টেঙা কেইটা প্ৰায় পুৰঠ আৰু পৈণত আৰু এই গুলনেমু কেইটা মই অকণমান ধুই লৈ পিনে এনেকুৱাকৈ ৰুকনি এখনত অকণমান ৰুকি লৈছোঁ যাতে ওপৰৰ যোনটো অকণমান কলা কলা হৈ থাকে বাকলিত সেইখিনি আৰু বাকলিৰ পাতলকৈ এটা আৱৰণ ওপৰৰ আৱৰণটো যাতে আঁতৰি যায় এনেকৈ ৰুকনিখনত এনেকুৱাকৈ ঘঁহি লৈছোঁ আৰু এনেকুৱাকৈ কৰি ল'লে নিমখত দি থওঁতে নিমখখিনি নেমুৰ ভিতৰত খুব ধুনীয়াকৈ সোমাই যায় সেইকাৰণে এনেকৈ ঘঁহি ওপৰৰ বাকলিৰ পাতল আৱৰণটো আঁতৰাই ল'ব লাগে দেখিছে কেনেকৈ মই ঘঁহি লৈছোঁ আপোনালোকৰ যদি ৰুকনিত ঘঁহিব নিবিচাৰে তেন্তে কাঁচিও লৈ ল'ব পাৰে কাঁচিবোৰ যিহেতু অকণমান খহটা থাকে কাঁচিখনেদি এনেকৈ কৰি বাকলিৰ ওপৰত ঘঁহি দিলেও আঁতৰি যাব চুচি দিলে বা কটাৰীও লৈ ল'ব পাৰে কটাৰী দিও এনেকৈ ওপৰৰ বাকলিখিনি চুচি দিলেও পাতলা বৰণটো আঁতৰি যাব আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মাহঁতে আমাক এনেকৈ নিমখত দিয়া গুলনেমু থ'বলৈ হ'লে আমাক একে ঘঁহি দিবলৈ দিয়ে আমাৰ মনত আছে তেতিয়া আমি কি কৰোঁ তেতিয়া যোন ফ্ল'ৰ থাকে পকা মজিয়া থাকে কিছুমান খহটা থাকে খহটা অংশটোত আমি কি কৰোঁ এনেকৈ ঘঁহি দিওঁ এতিয়া কি হয় ওপৰৰ বাকলিখিনি খুব ধুনীয়াকৈ আঁতৰি যায় আৰু তেনেকৈ কৰিবলৈ অৱশ্যে বেছি সহজ হয় কিন্তু এনেকৈ ৰুকনিত ৰুকিবলৈও একো কষ্ট নহয় খুব সহজতে এৰি যায় আপোনালোকে দেখিছে চাগে অলপ এনেকৈ ঘূৰাই ঘঁহি দিওঁতে খুব ধুনীয়াকৈ এৰি গৈছে যিহেতুকে পানীত অকণমান ধুই লৈছোঁ তিয়াই লৈছোঁ নেমুকেইটা সেইকাৰণে খুব সহজতে এৰি গৈছে আৰু এনেকৈ গুচাওঁতে এই যে ৰুকনি যে ঘঁহি দিছোঁ গুলনেমুৰ যোনটো গোন্ধ আছে বাকলিটো এৰাই যাওঁতে একদম ধুনীয়াকৈ নাকত লাগিছে আৰু এই গোন্ধটো যে ইমান ভাল লাগে আৰু ভাত কেইটামান দাইল অকণমান বা আলু পিটিকা অকণ আৰু লগত যদি এনেকুৱাকৈ গুলনেমু অকণমান থাকে তেতিয়া এই গোন্ধটোতে দুটামান ভাত যেন সৰহকৈ গুচি যায় পেটলৈ আপোনালোকৰ এনেকুৱা হয়নে আৰু গোন্ধটো পাওঁতেতো আৰু ভাল লাগি গৈছে ভাত কেইটামান বাঢ়ি খাই লওঁ যেন সেনেকুৱা লাগিছে যেতিয়া যে মই বাকলিখিনি গুচাই আছোঁ তেতিয়া এনেকুৱা যেন অনুভৱ হৈছে আৰু সঁচাকৈ গুলনেমুৰ যোনটো গোন্ধ ইয়াক এপিটাইট বুষ্টাৰ বুলি কোৱা হয় অৰ্থাৎ ই ভোকবৰ্ধক আমাৰ যোনটো ভোক আছে ভোকটো এই গোন্ধটোৱে অট'মেটিকেলি বঢ়াই দিব পাৰে আৰু ইয়াৰ গুলনেমুৰ এইটো এটা বিশেষ গুণ বুলি ক'ব পাৰি সেইকাৰণে আমি দেখোঁৱেই চাগে হোটেলবোৰতে হওক ৰেষ্টুৰেণ্টবোৰতে হওক বা বিয়া সবাহবোৰতে হওক নেমু এটুকুৰ থাকেই আৰু আমি নিজেও হ'লেও ভাতৰ লগত নেমু এটুকুৰ লৈ লওঁ ইয়াৰ গোন্ধটোৱে সঁচাকৈয়ে আমাৰ যোনটো ভোক আছে ভোকটো বঢ়াই দিয়াৰ লগতে হজম হোৱাটো যথেষ্টখিনি সহায় কৰে সেইকাৰণে গুলনেমুৱে হওক বা কাজি নেমুৱে হওক অকণমান থাকিলে যথেষ্টখিনি ভাল সোৱাদ যদি থাকে ভাত সাজৰ লগত আৰু ইয়াততো প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে সেই কথা জানেই আৰু এয়া চাওক বাকলিখিনি গুচাই হোৱাৰ পাছত মই নেমু টেঙাকেইটা খুব ধুনীয়াকৈ ধুই ল'লোঁ ধুই পিনে এয়া ৰ'দত অকণমান সময়ৰ কাৰণে দি দিছোঁ আৰু প্ৰায় 3 ঘণ্টামান ৰ'দত থোৱাতে ইয়াৰ যোনটো পানী ভাপ আছিলে ভাপটো শুকাই গৈছে আৰু এতিয়া মই এইকেইটা কি কৰিম বটলত ভৰাই থৈ দিম আৰু তাৰ বাবে এই বটলটো লৈ লৈছোঁ মই নিমখত দি নেমু থ'বলৈ হ'লে কাঁচৰ বা চিচাৰ বটল হ'লে বেছি ভাল হয় বেছি সুবিধা হয় কিন্তু মোৰ যিহেতু বৰ্তমান লগত নাই তেনেকুৱা ডাঙৰ বটল সেইকাৰণে মই প্লাষ্টিকৰ বটলটোৱে লৈ লৈছোঁ যিহেতুকে আমি ভাড়াঘৰত থকা মানুহ কাঁচৰ বটল বা
তেনেকুৱা ধৰণৰ বস্তুবোৰ যিমান পাৰোঁ এভইডেই কৰোঁ, কাৰণ ঘৰ চৰ সলনি কৰিব লগা হ'লে এনেকুৱা বস্তুবোৰ লৈ যথেষ্টখিনি অসুবিধা হয়। ইয়াৰ কাৰণে এইটো বটলতে ৰাখি দিছোঁ। আৰু তাত মই কি কৰিছোঁ, প্ৰথমতে বটলটোৰ তলত অলপমান নিমখ দি লৈছোঁ, নিমখ ঢালি দি দিছোঁ। আৰু তাতে মই এয়া নেমুকেইটা ভৰাই দিছোঁ। এয়া 3টামান নেমু ভৰাই দি দিছোঁ, গোল নেমুকেইটা। আৰু তাৰ ওপৰত আকৌ অলপমান নিমখ ছটিয়াই দিছোঁ। নিমখখিনি এয়া ছটিয়াই দি দিছোঁ। তাৰপিছত পুনৰ ইয়াতে আকৌ 2টামান নেমু দি দিব পাৰিম। আৰু এনেকৈ নিমখত দিয়াত নেমুটোতো আৰু একো নালাগেই, বাছ নেমুকেইটা খালি বাকলিখিনি খুব ধুনীয়াকৈ গুচাই অকণ শুকুৱাই লৈ ৰ'দত পানীখিনি শুকুৱাই লৈ নিমখ দি পিনে থৈ দিলেই হৈয়ে যায়। থ'বলৈ যথেষ্ট সহজ, কিন্তু ইয়াৰ যিখিনি গুণাগুণ, যিখিনি ইয়াৰ উপকাৰিতা, সেইখিনি কিন্তু বহুত। আৰু এয়া মই কি কৰিছোঁ, আপোনালোকে মন কৰিলে যিহেতুকে কাটিও ল'ব পাৰে নেমুকেইটা। প্ৰথমতে মই এইকেইটা গোটাকৈ ভৰালোঁ, আৰু এতিয়া কি কৰিছোঁ, মই 2টামান ভাবিছোঁ ফালিত ভৰাই থৈ দিওঁ, আপোনালোককো দেখুৱাম। এয়া দেখিলে নেমুটো ফালি ল'লোঁ, আৰু ফালি লৈ কি কৰিছোঁ, পথালিকৈ ফালিছোঁ। ফালি লৈ তাতে ভিতৰত অলপমান নিমখ এনেকৈ কৰি ঢালি ঢালি দি দিছোঁ। আৰু এয়া এনেকৈ কৰিয়ে ভৰাই দিম। পূৰা কাটি ফালি এৰুৱাই পেলোৱা নাই নেমুটো, মই এনেকৈ কৰি ফালি দিছোঁ, ফালি ভৰাই দি দিছোঁ। এনেকৈ কৰি থ'লে অৱশ্যে পিছত যেতিয়া দৰকাৰ হয় উলিয়াব সময়ত সহজ হয়, চামুচেদি কাটি উলিয়াই ল'বলৈ। এনেকৈ কৰি আৰু এটা নেমু মই তেনেকৈ ফালি লৈ পিনে তাৰ ভিতৰত এনেকৈ নিমখ ভৰাই পিনে এনেকৈ ভৰাই দি দিছোঁ। আৰু এনেকৈয়ে গোটেই নেমুখিনি কেইটামান নেমু ভৰাম, আকৌ অলপ নিমখ ছটিয়াই দিম, আকৌ কেইটামান নেমু ভৰাম, আকৌ ওপৰত নিমখ ছটিয়াই দিম। তেনেকৈ কৰি ভৰাই থৈ দিলেই হৈ গ'ল। আৰু এতিয়া এই নিমখত থোৱা নেমু টেঙাৰ গুণাগুণ, কি কি উপকাৰিতা হয় তাৰ বিষয়ে অকণমান কৈ দিওঁ আপোনালোকক। বহুতেতো জানেই এই বিষয়ে, গাঁৱৰ ঘৰবোৰততো থাকেই এয়া। আমাৰ অসমীয়া ঘৰবোৰত এনেকৈ নিমখত থৈ দিয়ে। আমাৰ সৰুতেও আমাৰ ঘৰত থৈয়ে দিছিলে। আৰু তেতিয়াতোতো য'তে ত'তে ফাৰ্মাচীবোৰ ইমান উপলব্ধও নাছিলে। আৰু যেতিয়াই আমাৰ পেট কামোৰে বা বেছিকৈ শৌচ হয়, পায়খানা হয়, তেতিয়া মাহঁতে ইয়াৰ পৰাই চামুচেদি অকণমান দি পিনে আমাক যথেষ্টখিনি উপশম পাইছিলোঁ খাই লৈ পিনে। আৰু এতিয়াও আমি কি কৰোঁ, এনেকৈ কৰি থৈয়ে দিয়া যায় নিমখত দিয়া নেমু। আৰু যেতিয়াই তেনেকুৱা কিবা হয় বা মুখত যদি খোৱা বস্তু একো ৰুচি নাহে, তেতিয়া আমি প্ৰায়ে খাওঁ। আৰু আমাৰ অকণমানি এজনী আছে, তাইৰো তেনেকুৱাকৈ কিবা হ'লে, পেট কামোৰণি হ'লে বা পায়খানা বেছিকৈ হ'লে, খোৱা বস্তুৰ প্ৰতি ৰুচি কমি গ'লে এনেকুৱাকৈ অকণমান দি দিওঁ। অকণমান এনেকুৱাকৈ নিমখত দিয়া নেমু খাই পাৰিলে অলপ সময় পিছত অলপমান কুহুমীয়া গৰম পানী খাই দিব লাগে, তেতিয়া যথেষ্টখিনি কাম দিয়ে। আৰু এয়া হৈছে যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ মায়ে বনাই থৈ দিয়া গোল নেমু। আৰু এয়া গোল নেমুখিনি এনেকৈ নিমখত দি থ'লে কেইবা বছৰলৈও ভালে থাকে। আৰু এনেকৈ কৰি নিমখত ভৰাই থৈ অলপ দিন ৰ'দত দি দিলে প্ৰায় এমাহমানৰ পাছৰ পৰাই খাব পৰা হৈ যায়। ভাতৰ লগত আচাৰ হিচাপে অকণমান খাব পাৰে, যথেষ্টখিনি ভাল পাব। মুঠৰ ওপৰত ক'ব গ'লে নিমখত দিয়া নেমু টেঙাটো হৈছে পেটৰ এটা উত্তম বন্ধু।